বকুৰ সন্তলিত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত ড্ৰাগছসহ আটক এজন যুৱক। কামৰূপ জিলাৰ সন্তলিত আৰক্ষীয়ে আজি ড্ৰাগছ বিৰোধী অভিযান চলাই এক ড্ৰাগছ ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয়। আৰক্ষীৰ অভিযানত সন্তলিৰ হেলুখুটি চাৰিআলিৰ এটা ঔষধৰ দোকানৰ পৰা 25টা কফ চিৰাপৰ বটল, 3টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ, খালী কণ্টেইনাৰ, 40টা আৰু 55টা চিৰিঞ্জ জব্দ কৰে। এক গোপন সূত্ৰৰ পমখেদি বকো থানাৰ আৰক্ষী বিষয়া ফণীন্দ্ৰনাথৰ নেতৃত্বত সন্তলি আৰক্ষীৰ সহযোগত আৰক্ষীয়ে এক বৃহৎ বাহিনীৰ দলে অভিযান চলাই মইদুল ইছলাম নামৰ যুৱকজনক আটক কৰিছে। আটকাধীন যুৱকজনৰ লগতে জব্দকৃত ড্ৰাগছখিনি বকো থানালৈ লৈ যায়। বকুৰ সন্তলিত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত ড্ৰাগছসহ আটক এজন যুৱক। কামৰূপ জিলাৰ সন্তলিত আৰক্ষীয়ে আজি ড্ৰাগছ বিৰোধী অভিযান চলাই এক ড্ৰাগছ ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয়। আৰক্ষীৰ অভিযানত সন্তলিৰ হেলুখুটি চাৰিআলিৰ এটা ঔষধৰ দোকানৰ পৰা 25টা কফ চিৰাপৰ বটল, 3টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ, খালী কণ্টেইনাৰ, 40টা আৰু 55টা চিৰিঞ্জ জব্দ কৰে। এক গোপন সূত্ৰৰ পমখেদি বকো থানাৰ আৰক্ষী বিষয়া ফণীন্দ্ৰনাথৰ নেতৃত্বত সন্তলি আৰক্ষীৰ সহযোগত আৰক্ষীয়ে এক বৃহৎ বাহিনীৰ দলে অভিযান চলাই মইদুল ইছলাম নামৰ যুৱকজনক আটক কৰিছে। আটকাধীন যুৱকজনৰ লগতে জব্দকৃত ড্ৰাগছখিনি বকো থানালৈ লৈ যায়। বকুৰ সন্তলিত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত ড্ৰাগছসহ আটক এজন যুৱক। কামৰূপ জিলাৰ সন্তলিত আৰক্ষীয়ে আজি ড্ৰাগছ বিৰোধী অভিযান চলাই এক ড্ৰাগছ ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয়। আৰক্ষীৰ অভিযানত সন্তলিৰ হেলুখুটি চাৰিআলিৰ এটা ঔষধৰ দোকানৰ পৰা 25টা কফ চিৰাপৰ বটল, 3টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ, খালী কণ্টেইনাৰ, 40টা আৰু 55টা চিৰিঞ্জ জব্দ কৰে। এক গোপন সূত্ৰৰ পমখেদি বকো থানাৰ আৰক্ষী বিষয়া ফণীন্দ্ৰনাথৰ নেতৃত্বত সন্তলি আৰক্ষীৰ সহযোগত আৰক্ষীয়ে এক বৃহৎ বাহিনীৰ দলে অভিযান চলাই মইদুল ইছলাম নামৰ যুৱকজনক আটক কৰিছে। আটকাধীন যুৱকজনৰ লগতে জব্দকৃত ড্ৰাগছখিনি বকো থানালৈ লৈ যায়।